হেল্ল' ভিউৱাৰ্ছ, আশা কৰোঁ সকলোৱে ভালে আছে। আন এটা অসমীয়া ভাষাৰ টপিক DLED এন্ট্ৰি টেষ্ট 2025ৰ অফিচিয়েল চিলেবাছতে দেখা পাব ভাষাৰ গুৰুত্বসমূহ। ভাষা হৈছে মূলতঃ এক যোগাযোগৰ মাধ্যম বা ভাৱ প্ৰকাশৰ মাধ্যম। ই হৈছে মানৱ সংস্কৃতিৰ এক ঘাই উপাদান। ভাষা হৈছে প্ৰতীকধৰ্মী বা কিছুমান ধ্বনিৰ সমষ্টি যিয়ে আমাক মনৰ ভাৱ প্ৰকাশ কৰাত সহায় কৰে। আৰু এই ভাষা শব্দটো সংস্কৃত ধাতুৰ ভাষ শব্দৰ পৰা আহিছে। ভাষ শব্দৰ উৎপত্তিগত অৰ্থ হৈছে ব্যক্ত প্ৰাণী। এইখিনি আপোনালোকে চাই ল'ব। তাৰপিছত আছে ভাষাৰ বিভিন্ন ধৰণৰ সংজ্ঞাবিলাক আমাৰ বিখ্যাত ব্যক্তিসকলে দি থৈ দিছে। এইখিনি আপোনালোকে পঢ়ি ল'ব। মই পঢ়ি নিদিওঁ বাৰু, আপোনালোকে স্ক্ৰীনশ্বট মাৰি চাই ল'ব। এই বস্তুখিনি মাজে মাজে সুধিব পাৰে। ভাষা বিশেষে কোনটো দাৰ্শনিক বা কাৰ মতে কি, এনেকুৱা দুই এটা কুৱেশ্যন কেতিয়াবা আহে, এনে জেনেৰেলি নাহে। আমাৰ টাইমত বাৰু অহা নাছিল। তাৰপিছত ভাষাৰ বৈশিষ্ট্যসমূহ, এইখিনি বহুত ইম্পৰ্টেণ্ট। মেইন টপিকটো ইয়াতে সোমাই আছে। ভাষাৰ বৈশিষ্ট্যসমূহ। ভাষা হৈছে বাকযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি। ভাষা হৈছে যোগাযোগৰ এক মাধ্যম। ভাষাৰ জৰিয়তে শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত নিৰ্দেশনা দিব পাৰে। ভাষা হৈছে সামাজিক, সমাজৰ লগতহে কথা পাতে। ভাষা হৈছে সাংস্কৃতিক আৰু চিহ্নাত্মক। এই বস্তুখিনি আপোনালোকে মনত ৰাখিব, কিয়নো এই বস্তুখিনি MCQ টাইপত অপশ্যন লৈ পেলাই আপোনালোকক সুধিব পাৰে যে ইয়াৰে কোনটো হয় বা ইয়াৰে কোনটো নহয়। তেতিয়া আপোনালোকৰ কনফিউজ নালাগিবলৈ ভাষাৰ উদ্দেশ্যখিনি আপোনালোকে লিখি ৰাখিব বা মনত ৰাখিব। ভাষা হৈছে এক গতিশীল প্ৰক্ৰিয়া। সময়ৰ পৰিৱৰ্তন লগে লগে সকলো ভাষাৰে পৰিৱৰ্তন হয়। ভাষাৰ নিৰ্দিষ্ট প্ৰণালী আৰু ব্যাকৰণৰ নিয়ম থাকে। ভাষা হৈছে সংস্কৃতিৰ বাহক আৰু ধাৰক। ভাষা হৈছে অস্থায়ী। ভাষা নিৰ্দিষ্ট লিপি থাকে। ভাষাৰ কাৰণে ভাষা সমৃদ্ধ পৰিৱেশৰ প্ৰয়োজন। ভাষা হৈছে যাদৃচ্ছিক, অৰ্থাৎ ভাষা আৰু শব্দৰ মাজত কোনো সহজাত সম্বন্ধ নাই। আৰু এইখিনি হ'ল ভাষা শিকনৰ উদ্দেশ্যসমূহ। মই এইখিনি পঢ়ি নিদিওঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। মই জাষ্ট স্ক্ৰল কৰি কিনে অলপ ৰখাই দিছোঁ। ঠিক আছে। পৰীক্ষা আহিলে বোধহয় আপোনালোকে বাকীখিনি যিখিনি চিলেবাছ বেলেগ বেলেগ আছে সেইখিনিতো পঢ়ি আছে নিশ্চয়। তাৰোপৰি অসমীয়া গ্ৰামাৰৰ কাৰণে এইখিনি বস্তু অলপ জোৰ দিব, কিয়নো অসমীয়া গ্ৰামাৰখিনিত যদি আপোনালোকে নাম্বাৰ স্ক'ৰ কৰিব পাৰে তেনেহ'লে কম্পিটিশ্যনটোত অলপ আগত থাকিব। সেইকাৰণে মই এইটো ভিডিঅ' বনাই কিনে দিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিল। লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থ'ব আৰু এডুকেশ্যন ৰিলেটেড আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, ধন্যবাদ।